आदिवासी वेलफेयर एंड डेवलपमेंट काउंसिलनि दिनै नैथि सागान सान थांनाय 2022 मायथाइनि 15 सेप्तेम्बराव आसाम सरकार आरो भारत सरकारजों आदिवासीनि मोनबा हाथियार लानानै सोमावसारनाय हानजाफोरजों सावरायलायनायनि गेजेरजों AWDC एकर्ड जानानै थाङो। बे सागान सानखौ ढेकियाजुलि साहा बागाननि गेलेग्रा फोथाराव गाजा गोमजायै मेहेरगोनां फालिनानै सागान सान खुंफुङो। बे हाबाफारियाव AWDC नि चेयारमेन अशिष हाजदा, CM दुर्गा हाजदा, आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारी, आसाम आयेन आफादनि बारग' बुंथिगिरि पृथ्वी माझी, MP कामाख्या प्रसाद थासा आरो गोबां सागानगिरिफोरा फैगौ बिसायख'थियाव गासैबो आदिवासिया BJP नो भट होगोन होननानै बुंदों मुन्ना मुर्मुआ। मैं प्रथमत आमार एकर्ड আজি একৰ্ডে ইয়াত অহাৰ কাৰণে মই আমাৰ সাংবাদিক বন্ধুসকল মই জোহাৰ জনাইছোঁ আৰু ধন্যবাদ দিছোঁ। কাৰণ আজি যোৱা আমাৰ 2022 আজিৰ 15 ছেপ্টেম্বৰ আজিৰ দিনত আমি একৰ্ড কৰিছিলে। তো সেইকাৰণে আজি ছেকেণ্ড একৰ্ডে আজি হৈ আছে, সেইকাৰণে বহুত ভাল লাগি আছে। কাৰণ অসম চৰকাৰ তথা চেন্ট্ৰেল চৰকাৰ থাকাৰ BJP চৰকাৰ থাকাৰ কাৰণে আজি এইখন মঞ্চ আমি পালোঁ। সেইকাৰণে মই অসম চৰকাৰ তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই বহুত ধন্যবাদ দিছোঁ। কাৰণ সি থাকাৰ কাৰণে আমাৰ আজি এই মঞ্চটো আমি আহি পালোঁ। যদি সি নাথাকিলেহেঁতেন আমি এই মঞ্চটো আজি নাপালোঁ হয়। সেইকাৰণে বহুত তাৰ কাৰণে আমি ধন্যবাদ আমাৰ AWDCৰ ফালৰ পৰা মই তাক দিছোঁ। তো লগতে এইটোৱে ক'ব বিচাৰিছোঁ, যেহেতু চৰকাৰ আমাৰ কাৰণে ভাল কাম কৰি আছে, সেইকাৰণে চৰকাৰৰ কাৰণে যাতে আমি ভাল কাম কৰোঁ। কাৰণ চৰকাৰে চব আমাৰ কাৰণে যথেষ্ট আমাৰ যিখিনি একৰ্ড হৈছে এই দফাখন যথেষ্ট এটাকে লাহে ইমপ্লিমেণ্ট হৈ আহি আছে। সেইকাৰণে মই চৰকাৰক ধন্যবাদ দিছোঁ। কাৰণ চৰকাৰ যদি আমাৰ আদিবাসী জাতিৰ কাৰণে যদি ভাল কাম কৰি আছে, চৰকাৰৰ কাৰণে আমি আমাৰ আদিবাসীবিলাক মই আহ্বান কৰিছোঁ যাতে চৰকাৰ কাৰণে BJP চৰকাৰ কাৰণে যাতে আমিও ভাল কাম কৰোঁ। কাৰণ তথা এইবাৰ 2025 BTC ইলেকশ্যন আহি আছে, লগতে 2026 এই দুইটা ইলেকশ্যনত যাতে আমি BJP চৰকাৰ কেনেকুৱা আনিব পাৰে সেইটো আমি গোটেই অল অসমৰ আদিবাসী আমি আহ্বান কৰিছোঁ যাতে এক হৈ পেলাই আমি BJP চৰকাৰ মানে সহায় সহযোগ কৰি পেলাই আমি জয়যুক্ত কৰি পেলাই চৰকাৰ আনিব পাৰিম। সেইটো মই মানে আমাৰ আদিবাসীবিলাক আহ্বান জনাইছোঁ। আৰু AWDCৰ উন্নতিৰ বিষয়ে কি ক'ব আপুনি? উন্নতিৰ বিষয়ে এইটোৱে মোৰ খবৰ মানে, কাৰণ যিহেতু এতিয়া যিখন একৰ্ড হৈ গৈছে, যিখন দফা এটাকে লাহে এতিয়া ইমপ্লিমেণ্ট হৈ আছে। কেইদিন আগতে আমাৰ এছেম্বলিত বিধানসভা এছেম্বলিত আমাৰ যিহেতু নিজৰ জাতিৰ এটা ভাষা অনুমতি এটা পালোঁ, সেই তাতকৈ কিমান ভাল লাগিছে মন। কাৰণ এতিয়া ভাষা পালোঁ, আমি স্কুলত আমাৰ ল'ৰা ছোৱালীবিলাক পঢ়িব পাৰিব। চৰকাৰ এই BJP চৰকাৰ থকাৰ কাৰণে সেইখন আমি পালোঁ। যদি হেঁতেন বেলেগ চৰকাৰ যদি থাকিলে সেইখন বস্তুও আমি নাপালোঁ হয়। সেইকাৰণে মই BJP বহুত ধন্যবাদ দিছোঁ। কাৰণ এতিয়া আমাৰ আদিবাসী ডেভেলপমেণ্টৰ কাৰণে এখন পেকেজ দিছে। এতিয়া অলৰেডি আমাৰ আদিবাসী গাঁৱৰ যিখন ৰাস্তা নাই সেইখন ৰাস্তাতে অলৰেডি কাম চলি আছে, কৰি আছে যথেষ্ট। আৰু অহাৰ দিনত আশা আছে কামটো যথেষ্ট হৈ যাব বুলি মোৰ মানে আশা আছে। আৰু আপুনি এজন সংগঠনৰ কমাণ্ডাৰ আছিলে, এতিয়া আদিবাসী ৰাইজক আপুনি কি ক'ব? মই আদিবাসী ৰাইজক এইটোৱে ক'ব বিচাৰিছোঁ যে কাৰণ আমি চৰকাৰে আমাৰ কাৰণে ভাল চিন্তা কৰিছে, ভাল এখন একৰ্ড হৈ গ'ল, এখন ভাল চিন্তা কৰি পেলাই এখন একৰ্ড হৈ গ'ল। সেইকাৰণে আমি আমাৰ আদিবাসীবিলাক এইটোৱে মই ক'ব বিচাৰিছোঁ। কাৰণ মোৰ বিশ্বাস আছে, 100% বিশ্বাস আছে যে আমাৰ আদিবাসীৰ কাৰণে BJP চৰকাৰ ভাল কাম কৰিব, যথেষ্ট কৰি আছে। সেইকাৰণে আদিবাসী আহ্বান কৰিছোঁ যে যাতে যেন আমাৰ BJP চৰকাৰে যাতে আমি সিহঁতক সহায় সহযোগ কৰোঁ আৰু সেইটো মই আদিবাসী জনগোষ্ঠী মই আহ্বান কৰিছোঁ। অঞ্চলত শান্তি আহিল, শান্তি আহিল। এতিয়া যথেষ্ট আমাৰ ঘৰতে শান্তিকৈ থাকিব পাৰি আছোঁ। যথেষ্ট এতিয়া আমি চৰকাৰৰ লগত আলোচনা কৰি পেলাই আজি একৰ্ড কৰি পেলাই ইমান শান্তিত আহি আছোঁ। এতিয়া শান্তিত আছোঁ, এতিয়া কামবিলাক যথেষ্ট হৈ আছে। সেইকাৰণে মই চৰকাৰক ধন্যবাদ দিছোঁ। সেইকাৰণে মই লগতে আমাৰ আদিবাসী বাৰে মই আমাৰ আদিবাসী জনগোষ্ঠীয়ে আহ্বান কৰিছোঁ যাতে যেন এবাৰ 2025 আৰু 26ত যাতে BJP চৰকাৰ ভোট দি পেলাই চৰকাৰ আনিব পাৰে। সেইটো মই আমাৰ আদিবাসী জনগোষ্ঠী মই আহ্বান কৰিছোঁ।